ছোৱালী পাগল শ্যাম কানুৰ বিপদ পোছাক সলনি কৰাৰ দৰে ছোৱালী সলনি কৰা শ্যাম কানু থাকিব লাগিব জেলত নিৰ্বাচনী এজেণ্ট হৈ পৰিছে শ্যাম কানু মহন্ত শ্যাম কানুক লৈ শ'লঠেকত চৰকাৰ শ্যাম কানুক গ্ৰেপ্তাৰ নকৰিলেও বিপদ কৰিলেও বিপদ জুবিনৰ মৃত্যুক লৈ শ্যাম কানুৰ ওপৰত ৰুজু হোৱা গোচৰে বেছিদিন জেলত নাৰাখে ধুৰন্ধৰটো কিন্তু শ্যাম কানুৰ বাসগৃহত উদ্ধাৰ হোৱা বিত্তীয় অনিয়মৰ নথিপত্ৰহে বিপদত পেলাব ধুৰন্ধৰটো শ্যাম কানুক জেলত ভৰাই ৰাখিবলৈ সুযোগ পালে গৃহ বিভাগে কাৰণ শ্যাম কানু মহন্তৰ বাসগৃহত যিসমূহ নথিপত্ৰ লাভ কৰিলে সেই নথিপত্ৰত ভয়ংকৰ বিত্তীয় অনিয়মৰ তথ্য ইতিমধ্যে লাভ কৰিছে চিআইডিয়ে শ্যাম কানুক এৰি দিলে জনতা ৰোষত পৰিব ৰাজ্য চৰকাৰ আৰু সেইবাবে শ্যাম কানুক ধৰিবলৈ অধিক তৎপৰতা দেখুৱাইছে ৰাজ্য চৰকাৰে শ্যাম কানুৱে ওলটা খৰ মাৰিব নেকি চৰকাৰী বৰমূৰীয়াবোৰৰ সৈতে থকা সম্পৰ্কৰ কথা শ্যাম কানুৱে ফাজিল নকৰেতো শ্যাম কানুক গ্ৰেপ্তাৰক লৈ কৰবাত ৰব লগা হৈছে নেকি অসম আৰক্ষী ইতিমধ্যে শ্যাম কানু মহন্তই ইমেইলৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ সৈতে যোগাযোগ কৰাৰ খবৰো আহিছে মেইলৰ জৰিয়তে কি কথা ব্যক্ত কৰিছিল শ্যাম কানু মহন্তই সেয়া কিন্তু আৰক্ষী সূত্ৰই জানিবলৈ দিয়া নাই ইয়াৰ পাছতে হঠাৎ ফেচবুকৰ পৰা নোহোৱা হৈছে শ্যাম কানুৰ একাউণ্ট কিয় সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান হ'ল শ্যাম কানু মহন্ত সোমবাৰে ফেচবুকৰ জৰিয়তে শীঘ্ৰে আহি আছো বুলি কৰিছিল বিশেষ পোষ্ট তাৰ পাছতে ৰহস্যজনকভাৱে ফেচবুক একাউণ্টটো দ্বিতীয়বাৰৰ বাবে ডিএক্টিভেট কৰিলে শ্যাম কানু মহন্তই এছআইটিয়ে কিবা তথ্য পোৱাৰ ভয় নে ফেচবুক ডিএক্টিভেট কৰিবলৈ কাৰোবাৰ হেঁচা ফেচবুকৰ জৰিয়তে শ্যাম কানুৱে নকবলগীয়া কথা কৈ দিব বুলি কোনোবাই ভয় খাইছে নেকি সামাজিক মাধ্যমৰ পৰা আঁতৰাই শ্যাম কানু দীৰ্ঘদিনলৈ জেলত ৰখাৰ কুচকাৱাজ নেকি চৰকাৰৰ ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছে এছআইটিৰ দল ছিংগাপুৰ আৰক্ষীৰ ওচৰত শৰণাপন্ন শ্যাম কানু মহন্ত অসম আৰক্ষী দলে চমজি ল'ব ধুৰন্ধৰ শ্যাম কানু মহন্ত শ্যাম কানুহঁতৰ অৱহেলাৰ বাবে আমাৰ মৰমৰ শিল্পীগৰাকী ছিংগাপুৰত মৃত্যু হ'ল কিজানি এইটোৱে ধ্ৰুৱ সত্য জুবিনক ব্যৱহাৰ কৰি ৰাজভোগ কৰা এই শ্যাম কানুক দ্বিতীয় শক্তিয়ে যিমানেই বচাবলৈ চেষ্টা নকৰক কিয় অসমবাসী ৰাইজে কিন্তু কোনো কালেই ক্ষমা নকৰিব এই ফেষ্টিভেল মহন্ত বোলা মানুহটো নিউজ ডেস্ক ৰিপৰ্ট আছাম ট্ৰেণ্ড নিউজ